আজি আমাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ হ'ল। ইয়াৰ আগতে আমি মাৰ্ঘেৰিটা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি তিনিচুকীয়া জিলাৰ বাকীকেইটা সমষ্টিতো এই আঁচনিৰ ধন বিতৰণ কৰিম। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছোঁ। গতিকে কংগ্ৰেছ দল নিশ্চয় এই আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হ'ব। জনজাতিৰ কাৰণে আজিও প্ৰতিবাদ হৈছে। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব। আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে, আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে। আপোনালোকে টিভিত চাব, মইতো শুনা নাই, মইতো মিটিঙতে আছিলোঁ। আপোনালোকে টিভিতে চাই ল'ব। হ'ব, ধন্যবাদ।